দেখিছে আমাৰ ছোৱালীক দেখিছে একদম পুৰা পৰি চিলিপ হৈ মুপাই গ'ল আৰু বাৰু দেহা তুমি কোৱাচোন তুমি কেনেকৈ আইডিয়া ধৰি গ'লা কোৱাচোন ভালকৈ কোৱাচোন অকণ কি কৈছা কোনে দিছে কংগ্ৰেচুলেশ্যনটো সেইটো কোৱা যে মায়ে মোক আহি পাওঁতে কংগ্ৰেচুলেশ্যন দিছে তাৰপিছত তুমি কি আচৰিত হৈ গ'লা কিবা এটা নতুন ভিডিঅ' আজি হাঁহি মুখেৰে আৰম্ভণি কৰিছোঁ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ন আজি এটা বহুত ধুনীয়া সুন্দৰ দিন আমাৰ কাৰণে আৰু আপোনালোকৰ মাজলৈ নাহিলে কিন্তু সঁচাকৈ বেয়া লাগে সেই গতিকে এতিয়া সন্ধ্যা সময়ত আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আপোনালোকৰ যি আশীৰ্বাদ সেই আশীৰ্বাদৰ ফল আজি আমি পাই গ'লোঁ আপোনালোকৰ আশীৰ্বাদ অবিহনে আমাৰ ইমানখিনি নহ'লহেঁতেন গতিকে আকৌ এবাৰ সকলোকে প্ৰণাম জনাইছোঁ কাৰণ আপোনালোকৰ আশীৰ্বাদতহে আজি আমাৰ যিটো জয় যাত্ৰা সেই জয় যাত্ৰাটো এতিয়া আগবাঢ়ি গৈ আছে অৰ্থাৎ আমাৰ ময়ূৰ পংখী ব্লকে এটা ষ্টেপ আগুৱাই গৈ আছে যে আমি আগতে কিছুদিনৰ আগতে দেখাই দিছোঁ যে আমাৰ মনিটাইজাৰটো মনিটাইজ হৈছিল আৰু তাৰপিছতে আৰু এটা ষ্টেপ বাকী আছিলে যে সেইটো গুগল এক্সেঞ্জ আহিব লগা আছিল এইখন ফাইনেলি আমাৰ হাতলৈ আহি গ'ল এইখন দেখা পাইছে গুগল এক্সেঞ্জ আৰু এইখনৰ কাৰণে আমি কষ্ট কৰিছিলোঁ এই কষ্টৰ ফল পালোঁ আৰু সেইকাৰণে আপোনালোকক দেখুৱাবলৈ বেয়া সুখী হৈছোঁ আৰু সেইকাৰণে আমাৰ বেছি ভাল লাগিছে মানে আপোনালোকৰ কাৰণে সকলোখিনি সম্ভৱ হৈ উঠিছে যিহেতু আৰু অতি কম দিনৰ ভিতৰতে বুলি ক'ব লাগিব যিহেতু আমি এইটো ইমান কল্পনা কৰিব পৰা নাছিলোঁ আৰু এইটো এবছৰ নহ'লে আমাৰ 9 মাহৰ ভিতৰত সকলোখিনি সম্পূৰ্ণ হৈ গ'ল সেই গতিকে বহুত ভাল লাগিছে আপোনালোকক কি বুলি ধন্যবাদ দিম কি বুলি ক'ম মানে ক'বলৈ ভাষাই নাই নে কি কোৱা নাই ভাষানো আৰু ক'ত থাকিব আৰু কাৰণ আপোনালোকৰ কাৰণে আমি ইমানখিনি আগবাঢ়ি গৈ আছোঁ আৰু আপোনালোক এতিয়া আমাৰ পৰিয়ালৰ সদস্য হ'ল আপোনালোকৰ মাজতে আমাকো স্থান দিব আৰু এনেকৈ পেলাই আমাক আগুৱাই লৈ গৈ থাকিব আপোনালোকৰ আশীৰ্বাদত নতুন নতুন কি পাৰোঁ আমাৰ ফেমিলিৰ পৰা দেখুৱাবলৈ আমি চেষ্টা কৰি গৈ থাকিম আৰু যথেষ্টখিনি দেখুওৱা হৈছে সেইখিনিও আপোনালোকে আদৰি ল'ব বুলি আশা থাকিলে যিখিনিয়ে নতুনকৈ পাইছে ভিডিঅ'খিনি আপোনালোকে সকলোখিনি আদৰি ল'ব আৰু আমাৰ এই যাত্ৰাটো যাতে আৰু অকণ আগবাঢ়ি গৈ আৰু সফল হ'ব পাৰোঁ দেখা মানে আজি কেনেকুৱা লাগিছে হয় কিয় নহয় ভাল লাগিছে আৰু ইমান সোনকালে হ'ব বুলি সঁচাকৈ ভবা নাছিলোঁ আগতেও কৈছোঁ কিন্তু নভবা নিচিন্তাকৈ কিছুমান কাম হৈ যায় আৰু কষ্ট লাগিব ধৈৰ্য লাগিব আৰু কষ্টৰ ফল সদায় মিঠা সেই কথাষাৰ আমি এতিয়া বুজি পাইছোঁ কাৰণ কষ্টও কৰিছোঁ যথেষ্টখিনি মই কৰিছোঁ মোৰ হাজবেণ্ডে কৰিছে কাৰণ ভিডিঅ' এটা বনাবলৈও বহুত কষ্ট হয় আৰু এডিট কৰাৰ পৰা ধৰি বহুত যিখিনি সকলে ইউটিউব কৰিছে বা ইউটিউবত ভিডিঅ' বনাইছে সকলোখিনিয়ে গম পাইছে কেনেকুৱা ধৰণৰ কষ্টৰ সন্মুখীন হ'ব লগা হয় কিছুমান বেয়া কমেণ্ট আহে সেইখিনিক লৈও কেতিয়াবা ডিপ্ৰেশ্যনত ভুগিব লগা হয় আৰু যিহেতু কমেণ্টটো ভাল লাগে মানে এইটো কাৰণে ভাল লাগে কমেণ্ট আহিলে আমি উৎসাহ পাওঁ আৰু সেইখিনিৰ পৰাও মানে উৎসাহ পালে আমি ভিডিঅ' বনাবলৈ আৰু আগ্ৰহী হৈ পৰোঁ সেইখিনি ক্ষেত্ৰতো ভাল লাগে কিন্তু কেতিয়াবা মনটো বহুত ভাগি পৰা নিচিনা হৈ পৰে সেইখিনিৰ পৰাও মানে এতিয়াৰ পৰা আৰু যাতে আৰু আগ্ৰহী হৈ যাম কাৰণ মোৰ যিটো সপোন আছিলে সপোন মানে পিছতহে সপোনটো ৰচিছিলোঁ প্ৰথমে ৰচা নাছিলোঁ প্ৰথমে ধেমালিত খোলা চেনেল আৰু পিছলৈ সপোন বুলি ভাবিলোঁ গতিকে ইমান দূৰ আগবাঢ়ি গৈছোঁ যেতিয়া এতিয়া চাগে সম্পূৰ্ণখিনি আপোনালোকৰ আশীৰ্বাদত আগবাঢ়ি যাব পাৰিম বুলি মই আশা ৰাখিছোঁ আমি যে আজি ইমানখিনি এইটো পৰ্যায় পালোঁহি আমি এই পৰ্যায়টো পাবলৈ আমাক বহুকেইজন বন্ধুৱে সহায় সহযোগ কৰি দিছে বহুতে আমাক সুন্দৰ ছাপোৰ্ট কৰিছে আৰু ইয়াৰ থ্ৰুদিয়ে এই মানে ভিডিঅ'টোৰ থ্ৰুদিয়ে তেওঁলোকৰ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকে নিশ্চয় বুজি পাইছে যে কাৰ কথা আমি ক'বলৈ গৈছোঁ নাম নকওঁ কিন্তু বুজাসকলে কিন্তু নিজেই বুজি গৈছে যে আমি তেখেতসকলৰ নাম আজি ল'বলৈ বাধ্য নাম আমি মনতে ৰাখিছোঁ কিন্তু আমি নামটো অ'পেন নকৰোঁ বাৰু কৰিম আমি মানে আমাৰ লগত দেখুৱাম দেই আমাক যোনে যোনে সহায় কৰিছে আমাৰ ভিডিঅ'ত একেলগে ভিডিঅ' কৰি পেলাই তেওঁলোকক আমি দেখুৱাম কিন্তু আজি সেইটো আপোনালোকক অলপ মানে গোপনে ৰাখি থলোঁ যে আমাৰ সেই বন্ধু কেইজননো কোন মানে যিহেতু ওচৰত নাইকিয়া ন এতিয়া ওচৰত বহুত আঁতৰৰ বন্ধু ওচৰৰো আছে ওচৰৰো বহুতে আমাক ছাপোৰ্ট কৰি আছে
মানে যিকেইজন আঁতৰৰ হয় কেনেকৈ দেখুৱাম আৰু ওচৰৰখিনি বাৰু আগে পিছে দুই এজন দেখিছে আৰু আমাৰ ওচৰৰ যিবোৰ চেনেল আছে সেইবোৰ বাৰু মাজে সময়ে দেখি আছে সেই সকলকো মই ধন্যবাদ দিছোঁ মোৰ ফালৰ পৰা কাৰণ আমাৰ চেনেলটো বহুত আগুৱাই যাবৰ কাৰণে বহুত উৎসাহ উদ্দীপনা আমাক আগবঢ়াইছে আমাক কৰ্ম কৰিবলৈ প্ৰেৰণা যোগাইছে আমাৰ এই ক্ষেত্ৰত বহুতেই মানে কি কৰিছে আমাক উৎসাহ যোগাইছে যে কৰি যোৱা হাৰ নেমানিবা আৰু এতিয়া আপোনালোক আমাৰ সম্পূৰ্ণ পৰিয়ালবৰ্গ যে আমি তিনিজনেই নহয় আমাৰ পৰিয়ালটোত আপোনালোক সকলোখিনি আমাৰ পৰিয়ালৰ আৰু কিবা কিবি যদি কেতিয়াবা ভুল ভ্ৰান্তি হয় আপোনালোকে কিন্তু শুধৰাই দিব লাগিব আৰু শুধৰাই দিছেও বহুত ভাল লাগিছে আৰু কেতিয়াবা এনেদৰে শুধৰাই গৈ থাকিব ভুল হ'ব পাৰে গতিকে শুধৰাই গৈ থাকিব আমি তাৰ বাবে আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ কাৰণ গুগল পিনটো পাই পেলাই মনটো বহুত ভাল লাগিছে আৰু মনিটাইজ কৰাৰ পিছতো আপোনালোকৰ ওচৰলৈ এটা ভিডিঅ' আগবঢ়াইছিলোঁ আপোনালোকে সেইটো ভিডিঅ' ভালদৰে মানে আদৰি লৈছে সেই গতিকে আজিও এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক জনালোঁ আমাৰ গুগল পিন অলৰেডি আহি গ'ল আৰু এতিয়া আমি সুখী বুলি ভাবিছোঁ আৰু এতিয়া আমাৰ পিছৰ যাত্ৰাবিলাক আৰম্ভ হৈ গৈ থাকিব তাৰপাছত আৰু কি হয় কিমান কি হয় আৰু সেইবিলাক আৰু ভগৱানৰ কথা আৰু আপোনালোকৰ আশীৰ্বাদৰ কথা দেখিছে আমাৰ ছোৱালীক দেখিছে একদম কটকটাই থাকে দেখিছে একদম কি কৰিছে চাওকচোন যদি কেনেবাকৈ তাৰ পৰা পৰি চিলিপ হয় একো মুখখন থাকিবনে দাঁতকেইটা থাকিবনে বাৰু কোৱাচোন বাৰু তুমি দে মানুহ অলপ শান্তিত থাকা দেখিছা তাই কি কটকটনি দেখিছা এইবিলাক বাৰু এনেকুৱা মানে কৈছোঁ নহয় কথা এটা পাতিবলৈ শান্তি নিদিয়ে নে কি কোৱাচোন কি বিচনাৰ ওপৰত উঠি পেলাই জাপ মাৰি দিয়ে এইটো সৰু ল'ৰা ছোৱালী ভাল কথা নে বাৰু যদি চিলিপ হৈ যায় হাত ভৰিত যদি চুট পায় কি হ'ব নাপায় তেনেকুৱা কৰিব নাপায় দেই সৰু ল'ৰা ছোৱালী অকণ ভালকৈ থাকিব লাগে কুমলীয়া হাত ভৰি যদি কিবা এটা হয় আৰু হেৰি আমি স্কুলৰ পঢ়াৰ পিছত যে তুমি যে কৈছিলা যে ছাৰপ্ৰাইজ এটা আছে বুলি সেইটো কথাটো কৈ দিয়াচোন স্কুলৰ পৰা অহাৰ পিছত মই যেতিয়া গম পালোঁ যে গুগল পিন আহিছে বুলি মোক পোষ্টেলৰ মানে ভণ্টিজনীয়ে ফোন কৰিছে তাৰপিছত তাই কৰিছে কি মই আহি পাওঁতে ক'লোঁ ছাৰপ্ৰাইজ এটা আছে 3টা বজালৈ ৰখি থাকা কিন্তু ছাৰপ্ৰাইজটো অলৰেডি এলাও কৰিবলৈ নাপালোঁ তাই কৈছে বোলে গুগল পিন আহিছে বোলে তাই আগতীয়াকৈ কৈছে তাই গম পাই গ'ল আৰু বাৰু দেহানো তুমি কোৱাচোন তুমি কেনেকৈ আইডিয়া ধৰি ল'লা কোৱাচোন চলি আছে কিন্তু দেই ভালকে কোৱাচোন অকণ কি কৈছা মানে কংগ্ৰেচুলেশ্যন দিলেতো একোটা খোৱা বস্তু নহয় কোনে দিছে কংগ্ৰেচুলেশ্যনটো মায়ে দিছে সেইটো কোৱা যে মায়ে মোক আহি পাওঁতে কংগ্ৰেচুলেশ্যন দিছে তাৰপিছত তুমি কি আচৰিত হৈ গ'লা দেখিছা ক'ত আছে উঠি তাই তাৰপিছত ভালকৈ কোৱা কথা ভাল আজিকালি কথা মানে জনা মুখখন কি ভাঁজ কৰি থাকা তুমি ভালকৈ ক'ব নোৱাৰা কথাবিলাক আজিকালি ভাঁজ কৰিবলৈ লৈছে জনা হৈছে যে কথাবোৰ আৰু আজি আমি ভিডিঅ'টো অকণমানকৈ বনালোঁ বেছি ডাঙৰ বনোৱা নাই গতিকতে আপোনালোকক সেই কথাখিনিহে জনালোঁ যিহেতু আপোনালোকে আমাৰ সকলোখিনি বুলি ক'ব লাগিব আৰু পৰিয়ালবৰ্গৰ যেতিয়া সকলোখিনি কথা নজনালে বেয়া লাগিব গতিকতে কৈ দিয়া আমাৰ ভিডিঅ'টো আৰু চাব আৰু বাকীবোৰ ভিডিঅ' চাব ইয়াৰ পিছত বাৰু আমি দীঘলকৈ বনাই যাম আৰু ভিডিঅ'খিনি আপোনালোকে যথেষ্টখিনি ভালকৈ চাইছে আৰু কিছুমানেহে স্কিপ কৰি চাই বাৰু সেইটো সময়ৰ নাটনি সেইটো আমি ক'বলৈ নাযাওঁ আৰু যে গোটেইটো সম্পূৰ্ণ চাব লাগিব আপোনালোকে স্কিপ নকৰিব এইবিলাক আমাৰ কথা নহয় কাৰণ ব্যস্ততাপূৰ্ণ জীৱনত যে আপোনালোকে যি 1 ছেকেণ্ড 2 ছেকেণ্ড যিয়েই নাচায় সেইটো কোনো কথা নাই আমাক যে চাই পেলাই ছাপোৰ্ট কৰিছে তাৰ বাবে ধন্যবাদ গতিকে চাই যাব এনেকৈ পেলাই চাই যাব সময় সুবিধা উলিয়াই পেলাই ইমানে আমাৰ আশা থাকিল আৰু আপোনালোকৰ ওপৰত আৰু আমি আজি ভিডিঅ'টো পৰা ইমানতে সামৰণি মাৰিছোঁ আৰু সামৰণি মাৰি পেলাই কৈ দিয়া বাকীখিনি ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৈ দিয়া ভিডিঅ'টো ভাল লাগিছে আহি গ'ল আকৌ ভাজ দিবলৈ লাইক কমেণ্ট শ্বেয়াৰ জানিও নজনা ভাও ধৰে তাই নুশুনা ভাও ধৰে সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা ঘণ্টাটো বজাই দিব ভালকৈ কোৱা নতুনকৈ যিসকলে আমাৰ চেনেল চাইছে তেখেতসকলেহে আৰু ছাবস্ক্ৰাইব কৰিব বাকীফালে বাৰু কৰি থোৱাখিনিয়ে বাৰু কৰিব নালাগে আৰু কৰি ল'ব সকলোবিলাক নটিফিকেশ্যন পাই থকাকৈ আৰু বাকী সকলোতো যিসকলে ছাবস্ক্ৰাইব কৰি থোৱা আছে তেওঁলোকে চাব আৰু ভাল লাগিলে কমেণ্ট কৰিব কমেণ্ট এটা দিলে ভাল লাগিব আমি গম পাম আৰু ন নে আমাৰ ক'ৰবাত যদি ভুল ভ্ৰান্তি হয় সেইখিনি ভুল ভ্ৰান্তি হ'লে শিকাই দিব মানুহ মাত্ৰে ভুল হ'বই
গতিকতে আৰু তাৰ মাজেৰে আপোনালোকে দিহা পৰামৰ্শ দি আগবঢ়াই লৈ যাব আৰু ইমানকে ক'লো গতিকে আজি আপোনালোকৰ পৰা বাই 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 গুড নাইট